Hello students, welcome back to Echo of Knowledge. আজি আমি আলোচনা কৰিবলৈ গৈ আছো যিসকল ছাত্ৰ অৰ্থাৎ যিসকল ছাত্ৰছাত্ৰীয়ে 2025 বৰ্ষত মেট্ৰিক পৰীক্ষা দিছিলা কিন্তু দুৰ্ভাগ্যবশতঃ তোমালোকৰ সেই মেট্ৰিক পৰীক্ষাত বহুতৰে এটা সাবজেক্ট বহুতৰে দুটা সাবজেক্ট বহুতৰে তিনিটা সাবজেক্ট বেয়া হৈছে কিন্তু কি কৰিবা বেয়া হৈছে যদি একো কৰা নাই সেই বেয়া হোৱাৰ পিছত যিসকল ছাত্ৰছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল এক্সাম দিছা অৰ্থাৎ তোমালোকে মেৰ 23 তাৰিখৰ পৰা মেৰ 29 তাৰিখ পৰ্যন্ত তোমালোকৰ সেই কম্পাৰ্টমেণ্টেল এক্সাম চলি আছিল আৰু এতিয়া বহুতো ছাত্ৰছাত্ৰীয়ে আমাক কমেন্টছ কৰি আছে যে দাদা এবাৰ কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট কেতিয়া দিব বা ৰিজাল্ট দিয়াৰ সম্ভাৱনা আছে নেকি এই 1-2 দিনৰ ভিতৰত অৰ্থাৎ এই গোটেইখিনি বিষয়লৈ আজি আমি আলোচনা কৰিবলৈ গৈ আছো গতিকে তোমালোকে ভিডিঅটো সম্পূৰ্ণ চাবা বুলি আমি আশা ৰাখিছো এতিয়া আমি আলোচনা কৰো যে এবাৰ কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট কেতিয়া দিব অৰ্থাৎ তোমালোকৰ এক্সাম শেষ হোৱাৰ 15 বা 20 দিন এই 15 বা 20 দিনৰ ভিতৰতে কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট দি দিয়ে কিয়নো যেহেতু তোমালোকৰ ৰিজাল্ট পালেহে তোমালোকৰ নামভৰ্তি কৰিব লাগিব সেই কাৰণে এই কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্টটো অতি সোনকালে ঘোষণা কৰে যেহেতু তোমালোক 12 তাৰিখ অৰ্থাৎ আজি জুন মাহৰ 12 তাৰিখ অৰ্থাৎ 12 13 14 আৰু 15 এই 3 দিনৰ ভিতৰত দিয়াৰ সম্পূৰ্ণ সম্ভাৱনা আছে অৰ্থাৎ আজি নহয় আজিতো অলৰেডি গলেগৈ অৰ্থাৎ তোমালোকৰ 15 16 নহলে 14 তাৰিখ অৰ্থাৎ জুন মাহৰ এই কেইদিনৰ ভিতৰত তোমালোকৰ ৰিজাল্ট ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে তোমালোকে চিন্তা কৰিব নালাগে তোমালোকৰ ৰিজাল্ট 4 বা 5 দিনৰ ভিতৰত তোমালোকে পাই যাবা অৰ্থাৎ তোমালোকৰ ফলাফল তোমালোকে লাভ কৰিব পাৰিবা আৰু আমাৰ এই চেনেলটোৰ সৈতে জড়িত থাকিলে তোমালোকে অতি সোনকালে খবৰখিনি পাই যাবা যে তোমালোকৰ ৰিজাল্ট কেই তাৰিখে দিয়াৰ সম্ভাৱনা আছে আমিতো কৈছো অলৰেডি আৰু 3 বা 4 দিন তোমালোকে ওয়েট কৰা তোমালোকৰ ৰিজাল্ট তোমালোকে গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু গতিকে যিসকল ছাত্ৰছাত্ৰীয়ে এইবাৰ অৰ্থাৎ 2025 বৰ্ষত কম্পাৰ্টমেণ্টেল এক্সাম দিছা তোমালোকলৈ ইকো অফ নলেজ এই চেনেলৰ তৰফৰ পৰা তোমালোকক শুভেচ্ছা জ্ঞাপন কৰিছো যে তোমালোকৰ ভবামতে তোমালোকে নিজৰ ফলাফলখিনি পাবা গতিকে যিসকল ছাত্ৰছাত্ৰী আমাৰ এই চেনেলটো নতুনকৈ চাই আছা তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰিবা বুলি আমি আশা ৰাখিছো আৰু ভিডিঅ'বোৰ তোমালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা ধন্যবাদ